হেল্ল' গাইজ গুড মৰ্নিং ছাৰ চব ঠিকে ঠাকে আছে আছোঁ ছাৰ। বহুত সোনকালে আহিলা নেকি বাৰু হয় ছাৰ কিয় চকীখন ঠিক কৰি থোৱা নাই যে ঐ এইফালে ঠিক কৰ যোৱা কৰিবলৈ দিয়া কামবোৰ ঠিকে ঠাকে কৰিছনে তহঁতে কৈছোঁ ছাৰ ঠিক আছে আজি বৰ গৰম অ' হয় ছাৰ ঠিক আছে হোমৱৰ্কবোৰ কোনে কোনে কৰিলি কৰিলোঁ ছাৰ কোনে কোনে কৰিলি উঠ কি হ'ল তই বহি ৰলি যে উঠ চাহ গৰমৰ কাৰণে নকৰিলোঁ আৰু গেঞ্জি পিন্ধি কিয় আহিছ চাহ গৰম কাৰণে পিন্ধি আহিছোঁ কিন্তু তই ফাং ফুঙতে থাকিবি তই ন সেইকাৰণে আমি গছ পুলি ৰুব লাগে বুজি পাইছ নাই আৰু গছ পুলিবোৰ ৰুলেই নহ'ব গছ পুলিবোৰ ৰোৱাৰ পাছত পানী দিব লাগিব বাউণ্ডেৰী মাৰি দিব লাগিব আৰু এইবোৰ কাম সকলোৱে কৰিব লাগিব কৰিবা নে নকৰা তোমালোকে ছাৰ গৰম কিয় হৈছে গছ নোহোৱাৰ কাৰণে হৈছে আৰু গেঞ্জি পিন্ধি আজিৰ পৰা নাহিবা অ'কে ছাৰ চালা চুলিও চুটিকৈ কাটি এইবিলাক তই গুণ্ডামি কৰি থাক ন নকৰোঁ ছাৰ ঠিক আছে বহ 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 ঠিক আছে আজি কি বুজাওঁ এতিয়া মেথছ নেলাগে আজি বিনিময় প্ৰথা কি সেইটোকে অলপ চাওঁ এইটো মানুহ নে বেং আঁকিলিও কোনে আঁকিছিল আকাশে মই জানো তাৰে কাম হ'ব এইবিলাক তাক মানা কৰিছিলোঁ ছাৰ মানা কৰিছিলি তহঁত চব একেই নহয় ছাৰ ভাল বহীবিলাক মই চাই দিছোঁ শুদ্ধ কৰি ল'বা দেই লৈ যোৱা বহীবিলাক লৈ যোৱা ঠিক আছে আজিলৈ এৰো নেকি বহুত গৰম কালিৰ পৰা কিন্তু গেঞ্জি পিন্ধি নাহিবি অ'কে ছাৰ ঠিক আছে তোমালোক যাবা হৈ অনুষ্কাক ভাল লাগে ন কি লাগিব নেকি ধেত লাগিলে কবি পতাই দিম হৈ পতাই দিব পাৰিবি নেকি ট্ৰাই কৰি চাম দে বুজিছ তই ট্ৰাই কৰিবিচোন এবাৰমান ব'ল অনুষ্কাক মই ভাল পাওঁ আৰু তই তোক চাই ল'ম অনুষ্কা কেৱল মোৰ কেনেকৈ সুধিম যদি কিবাকে ফোন নম্বৰটো পোৱা হ'লে ভালে আছে কুকুৰটো উঠিলে নে নাই অ? গোটেই সংসাৰ ল'ৰা ছোৱালী গৈ নিজৰ নিজৰ কামত ধৰিছে আমাৰ এই কুকুৰটো উঠিবলৈ তাক সময় চিনি পোৱা নাই হা তাক মিলত যাবলৈ দিলোঁ মই এতিয়ালৈকে মিলত যোৱা নাই তোক মই আজি দি আছোঁ এই বুঢ়ীজনী যে কি যে হ'ব নহয় ইমান অশান্তি দি থাকে বহু শান্তি নিদিয়ে ঐ কুকুৰ উঠিছ নে মোৰ ঘৰত দুখন চাউল এটা নাই মিলত যাব লাগে ভাত খোৱা মা এনে ক'ৰবাত মাছ চা ইমান ধূৰ্ত তোক আজি মই ভাত খোৱা মা এই বুঢ়ীজনীৰ পৰা শান্তি নাই অলপো ভালকৈ শুব নিদিয়ে মোক কি যে হ'ব সেই ঘৰত থাকিয়ে ভাল নলগা হৈছে ইমান গালি শুনি থাকিব লাগে কাম কৰিব যাব লাগিব এইখনো খুলি খুলি যাই থাকে ঐ কি কৰি আছ সেই পৰুৱা কেইটামান মৰিছে তাকে চাইছোঁ কিমান পৰুৱা মৰিছে হেই কিনো ফটো এডাল কৰি থাক দেখা নাই বহি থকা তাকেই দেখিছোঁ সুধিছোঁহে বা ঐ শুন না ঘৰত থাকিব একেবাৰে মন নোযোৱা হৈছে কিয় হেই ইমান গালি শুনি থাকিব লাগে নিশ্চয় চাগে কিবা কাম কৰিব দিছিল ঘৰত অঁ মোক মিললৈ যাব দিছিল মানে ধান বনাবলৈ এই ইমানডাল ৰ'দ ইমান দূৰ কেনেকৈ খোজকাঢ়ি যাওঁ তই কচোন মোৰ লগত আইডিয়া এটা আছে কাম এটা কৰিব পৰা কিন্তু কচোন ক
যদি আমি চৰকাৰৰ লগত কথা পাতি হেলিকপ্টাৰ এখন আনিব পাৰোঁ কেনেকৈ হ'ব আইডিয়াটো? কিয়? সেই আমাৰ গাঁৱৰ ডেকা কিছুমানে মানে মিলত যাবলৈ খোজকাঢ়ি এলাহ কৰে যে, সেইটো কাৰণে হেলিকপ্টাৰ গ'লে মানে ভাল হ'ব, সুবিধা হ'ব আৰু। তোক কথাটো কোৱাটোৱে ভুল আছিল, গম পালি? আৰু মানুহ চাহে কথা এ কয়। হ'ব মানুহে খোজকাঢ়ি মিলত নাযায় কি হেলিকপ্টাৰত যাব নেকি? হ'ব দে বাদ দে, বেলেগ কিবা ক। ঐ তই কাম এটা কৰ না বে, কি কাম? কিবা এটা কৰ না বে। হেই মই এইবোৰ একো কৰি দিব নোৱাৰোঁ, নিজে কৰি ল'বি। হ'ব দে, মই কিবা এটা কৰিব লাগিব। কৰি ল'বি দে। আপোনাক মাতিছে কোনে? বৰমাই বৰমাই মাতিছে নেকি? নগলে বাহনীয়ে জুৰিব অঁ ঠিক আছে, মই গৈ আছোঁ ব'লা। ঐ শুনিলি নহয়, কি যে হ'ব। তয়ো কামটো কৰিব নোৱাৰিলি দে বাৰু। নিজে কৰি ল'বি, ৰ মই যাওঁ। চে তাই এতিয়ালৈ অহাই নাই, ছাৰো আহিব টাইম হ'ল, নাহিবই নেকি তাই আজি? কাম নাই নহয়, কিয় কাজিয়া লাগি আছ? ছাৰ মোবাইল পাইছে টিউশ্যনত। কোনে? ই মোবাইলটো আনিবই। ইয়াৰ কাম কি? পঢ়া শুনা নাই, মোবাইল। আজি তেওঁ চোলাটো পিন্ধি আহিছ, গেঞ্জিটো এৰিলি নে নাই? ছাৰো পালে, তাই এতিয়ালৈ নাই, কি বা হ'ল? চে ঐ তেল কিমানত কৰিলি ঐ? 5,000 টকা। কি 5,000? হয় বছ। এইটো বেয়া হৈছে নেকি তোৰ? 5,000 কোনো কৰিবলৈ নাই। কৈ দিবি যদি 10,000 টকা হয় তেতিয়াহ'লে লোৱা হ'ব, আৰু যদি 10,000 টকা নিদিয়ে তেন্তে কাম কেঞ্চেল। বাৰু বাদ দে, বাকীবোৰ ছিক্ৰেট। এতিয়া চিগাৰেট আছে নাই সেইটো ক। নাই বৰ্তমান। কি থাকে বে, মানুহ মাৰিবি তই? আৰে বাবা, ঐ মালটো কৰবি। টিউশ্যন কৰিব আহিছে চাগে। মাৰ্কেটত নতুন চাগে। হয় ভাল লাগিছে কিন্তু দেই। কিবা কৰিলে পোৱা চান্স আছে নেকি? চান্সটো আছে, নথকা নহয়। হেল্ল' মাইনা, ৰবাচোন। তোমাৰ নামটো জানিব পাৰিম নেকি? অনুষ্কা। অনুষ্কা, আই হাই, নামটো শুনি ভালে লাগিছে। তোমাৰ আগফালে যিমান ধুনীয়া তুমি সুন্দৰ, পিছফালেতো আৰু সুন্দৰ বে। কি আপোনালোক অসভ্য নেকি? চেণ্ডেলৰ চৰ চিনি পায়? বছ কি কয় বে? বিনিময় প্ৰথা কি? ছাৰ আজি ইমান দেৰি কৰিলা যে? আহা টিউশ্যন টাইমত ঘৰৰ কাম বনবোৰ এৰিবা, সময়ত উপস্থিত হ'বাহি, নহ'লে তোমালোকৰ লছ হ'ব। আচ্ছা, তোমালোকে কেইটামান কুৱেশ্যন লিখি লোৱাচোন। নাম্বাৰ 1 বিনিময় প্ৰথা কি? লিখিছানে? বিনিময় প্ৰথা কি? মই উত্তৰটো কৈ দিছোঁ একেবাৰে। ঐ বহি আছ যে, লিখ। এবিধ সামগ্ৰীৰ লগত আন এবিধ সামগ্ৰীৰ প্ৰত্যক্ষ সলনি কৰা। প্ৰত্যক্ষ সলনি কৰা প্ৰথাকে বিনিময় প্ৰথা বোলে। পাইছনে? বানান শুদ্ধকৈ লিখিবি দেই। উত্তৰকেইটা লিখা হ'লনে তোমালোকৰ? সকলোৱে হ'ল? আচ্ছা, কালি কিন্তু মই গোটেইকেইটা মুখস্থ ধৰিম। ঠিক আছে ছাৰ। গোটেইকেইটা দিব লাগিব মোক। গৰম বুলি কিন্তু নিদিলে নহ'ব। ঠিক আছে, আজিলৈ সামৰোঁ ন? মোবাইলটো কাৰ আছিল? মোৰ। মোবাইলটো আজি লৈ যা, কিন্তু কালিৰ পৰা নানিবি। মোবাইল ইউজটো কমাই কৰিবি, পঢ়া শুনাত সুবিধা হ'ব। বুজিছ? পঢ়া শুনাৰ এইটো কিন্তু লাগি নাথাকিবি। যা, বাই। মনে মনে সোমালাহি তুমি মোৰে ইয়াতে, অজানিতে নজনাকে হলো তোমাৰে। মনে মনে সোমালাহি তুমি মোৰে ইয়াতে, অজানিতে নজনাকে হলো তোমাৰে।
অ' ৰ'বাচোন অঁ কোৱা। মানে তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ। কি কথা? মানে মই তোমাক ভাল পাব বিচাৰোঁ, তুমি বা কি কোৱা? মোক সময় লাগিব উত্তৰটো দিওঁতে। ঠিক আছে বাৰু, ৰৈ থাকিম তোমাৰ কাৰণে। বাই। বাই। আজি তোমাৰ প্ৰেমতে লাহে লাহে বাঢ়িছে ভাল পোৱা তোমালে। আলসুৱা সপোনতে পাখি মিলি উৰিছে অসীমৰ সীমনাতে লুটিয়া মিলিলে। এই ভুল হৈ গ'ল কি অলপ। ঐ ৰমেন, সেইডাল কেৱল ৰিলছ। ৰমেন, ৰমেন, কি হ'ল আকৌ? সৰুতে মাতি আছে দেখা নাই? সেইজনী নহয়, জান নহয় একেবাৰে। খালি মোবাইলটো নহ'লে মানে থাকিব নোৱাৰে মানে। নাযামহে জানো মই। খালি মোবাইলটো ধ্বংস যোৱাটো সতচ যোৱাটো নাজান নেকি কিবা মই? খালি মোবাইলটো। ভালি তাকে বিচাৰি আছিলি। চব তোৰ কাৰণে হৈছে, গম পালি? ব'ল এতিয়া ব'ল। ৰিলছ বনাই হ'ব, চব তোৰ কাৰণে হৈছে, তোৰ কাৰণে জিদি কৰিব লগা হৈছে। ঐ অঁ কালি অলপ সোনকালে ওলাবি অ'। হ'ব দে। আৰু এই ৰিলছ বনোৱা বাদ দে। তই ৰিলছৰ কথা কি জানো? হ'ব দে হ'ব দে, যা। মই বাৰু তাক মোৰ মনৰ কথাবোৰ কেনেকৈ খুলি কওঁ, কিবা দেখোন লাজেই লাগি গৈছে। আহিলা? অঁ আহিলোঁ দিয়া। আজি ইমান সোনকালে আহিলা যে? ঘৰত কাম নাছিল যে। ভাত খাই আহিলা? খালোঁ। কালি যে কিবা এটা কৈছিলোঁ মনত আছেনে তোমাৰ? তুমি মোৰ চকুলৈ চাই এতিয়াও ধৰিব পৰাই নাই। তথাপিও তোমাৰ মুখেৰে শুনিলে ভাল লাগিল হয়। মোৰ লাজ লাগে। ঐ কি কৰি আছ তহঁতে? এইবোৰ কাম নাই আৰু, টিউশ্যন কৰিব আহি এইবোৰ। প্ৰশ্নটো লিখিলানে? লিখিলোঁ ছাৰ। ঠিক আছে, এতিয়া উত্তৰ। পৰিৱেশক দুটা ইহঁতক কেনেকৈ আঁতৰ কৰাব পাৰিম বে? ইহঁত দুটাক মই চাই থাকিব নোৱাৰোঁ আৰু কিবা এটা নহয় কিবা এটা কৰিব লাগিব। হৈছে? ছাৰ। ঠিক আছে, আজিলৈ এৰিছোঁ। প্ৰশ্নবিলাক ঘৰত চাবা, মই এনেই লিখি দিয়া নাই কিন্তু। আৰু এটা কথা, ফিজবিলাক দিব কৈছে। কাইলৈ দিবা। লকডাউনৰ কথা নে কি? এতিয়া কৈ থাকোঁ ন? ঠিক আছে।
জানিতে নজনাকে হলো তোমারে মতলিয়া মন আজি তোমাৰ প্ৰেমতে লাহে লাহে বাঢ়িছে। কি কৰিম বে দুইটা আজি ফুৰিবলৈ গৈছে সেই গড কিবা এটা কৰিব লাগিব সিহঁত দুইটাক অ'ৰা ৰ'বা না কি হ'ল ক জল্দি তহঁতৰ লগৰ যে অনুষ্কা অঁ কি হ'ল চিনি পাওঁ নেকি অঁ পাওঁ তাইকতো মোৰ খুব ভাল লাগি গ'লো লাভ নাই তাই বয়ফ্ৰেণ্ড আছে বেলেগ হোৱাট মই তাইৰ কাৰণে বহুত ট্ৰাই কৰিছিলোঁ মই নাপালোঁ কোন সি আমাৰ গাঁৱৰে মোৰ লগৰ হয় দীপ দীপ আচ্ছা অনুষ্কাক তাৰমানে তয়ো নাপালি হয় ময়ো নাপালোঁ চ' দোস্ত আমি এটা প্লেন কৰিব লাগে আমি এটা প্লেন কৰিব লাগে মই তাকে ভাবি আহিছোঁ মোৰ বহুত খং আজি সিহঁত ফুৰিব গৈছে বে মইতো দেখি থাকিব পৰা নাই যিমান লাগে খৰচ মই দিম দীপক খালি ফিনিছ কৰিব লাগে ফিনিছ মই তাক চাব নোৱাৰোঁ আৰু মোৰ চকু আগত আহিলে তোক বহুত কিবা হৈ যায় মই খালি তাক ফিনিছ কৰিব লাগে ঐ তই তাক ফোন কৰ ভিতৰত যা অমিত বহি লোৱা হেল্ল' মিষ্টাৰ দীপ হেল্ল' কোনে কৈছে কোন চিনি পাবি জলদা জলদি চিনি পাবি কোনে কৈছে আপুনি শুন শুনিছোঁ তোৰ গাৰ্লফ্ৰেণ্ডলৈ তোৰ বহুত বেছি মৰম হয় আপোনাৰ কোন আৰু যদি গাৰ্লফ্ৰেণ্ডক লাগে কি মই হোৱাটছআপত লোকেশ্যন ভেজি আছোঁ তই জলদি আহি যা বেছি বহি আছে এইবোৰ কি কৰিলি তই কি কৰিলি তই এতিয়া কি হ'ব বে সঁচাই বে বহুত বেয়া কাম কৰিলি এইটো নহয় তোক ৰৈ থাকিব দিছিলোঁ তোক খতম কৰিবলৈ কোৱা নাছিলোঁ কাম নকৰ কি যে হ'ব এতিয়া তই কি কৰিলি কি মানে কচোন হা তোক তাত থাকিব কৈছিলে মাৰিবতো কোৱা নাই ন তই যা ইয়াত ভিতৰত আছে যা তই যা ইয়াত তাই ভিতৰত আছে যা অনুষ্কা 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 অনুষ্কা
ব'ল যাব লাগে ব'ল 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 ঘূৰা বে ঘূৰা আমাৰ কি ভুল আছিল আমিতো ইজনে সিজনক কেৱল ভাল পাইছিলোঁ যাৰ সৈতে জীৱন কটোৱাৰ সপোন ৰচিছিলোঁ আজি তেওঁ মোৰ বাবে এই জনমত মই তোমাৰ হ'ব নোৱাৰিলোঁ শুন আমাৰ এই আধৰুৱা প্ৰেম অহাটো জনমলৈ সফল কৰিম মই কথা দিছোঁ তোমাক